নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চাঙৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ ক্ৰম বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অপুৰী আৰু ৰাহুল আজি অনুহঁতৰ ঘৰলৈ আহিব আৰু অনুহঁতৰ ঘৰলৈ আহি তই আৰু এনেকৈ ইয়াত অকলে থাকিব নালাগে, তই আমাৰ লগত বল বুলি অনুক লগ ধৰিব। আৰু তেতিয়া অনুৱে মোৰ মা দেউতাৰ বহুত সপোন আছিলে, তহঁতে যদিহে মোক এনেকৈ আঙুলিত ধৰি ঘূৰাই লৈ ফুৰোৱা তেনেহ'লে মই মা দেউতাৰ সপোন কেনেকৈ পূৰণ কৰিম, গতিকে মই তহঁতৰ লগত নাযাওঁ, মই ইয়াতেই থাকিম বুলি দুবৰী আৰু ৰাহুলৰ আগত ক'ব। এতিয়া বাৰু দুবৰীয়ে অনুক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত দুবৰী আৰু ৰাহুল যাবলৈ ওলোৱাত অকণি বাইদেউ দুবৰী আৰু ৰাহুলৰ ওচৰলৈ আহিব আৰু অনুৰ ওচৰলৈ আহি তই এনেকৈ হাঁহি দেখুৱালে মই জানো নহয় তই কিমান কষ্টত আছ বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে অকণি বাইদেউক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।